ৰেখাৰ কল্পনা কৰা হয় ইমেজিনাৰী লাইন হেডাল হৈ গ'ল বিষুৱ ৰেখা যাক ইংলিছত কোৱা হয় ইকুৱেটৰ আৰ্থ ইকুৱেটৰ ঠিক আছে আৰু ওপৰত দিশত থকা যিটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ঠিক আছে বস্তুটো এনেকুৱা টাইপৰ হ'ল है ना হা ঠিক আছে ইয়াত এই ইকুৱেটৰ এটো যিটো পোল আছে নৰ্দাৰ্ণ আৰু এটো সাউদাৰ্ণ ঠিক আছে মানে ইকুৱেটৰকে কেন্দ্ৰ কৰি উত্তৰ দিশত থকা আছে আৰু উত্তৰ দিশতো আছে তেতিয়া হলে আৰু দক্ষিণতো আছে প্ৰথম কথা ঠিক আছে আৰু যেটো পারপেন্ডিকুলার লাইন এটো হল পারপেন্ডিকুলার লাইন এটো কোৱা হয় মেৰিডিয়ান পারপেন্ডিকুলার লাইনটো কোৱা হয় MERIDIAN ইংলিশটো শিকি লোৱা কাক কিটো কয় এটোৰ দ্বাৰা এটা কথা মই কলো এটো মাস্টাৰ ডিগ্ৰী লেভেলটো হৈ গল হাই লেভেল ইউনিভাৰ্সিটি কোর্স গটিকে আমি আসামিছৰ লগে লগে উইথ ইংলিশও ইয়াত ফলো কৰিব লাগিব ইংলিশও কিছু জানিব লাগিব আৰু পারপেন্ডিকুলার লাইন বিলাকো ঠিক সার্কুলার ইন ফর্ম মানে ঘূৰণীয়া কিউ মানে পৃথিৱীখন যেটো আছে না তা কেন্দ্ৰ কৰি পেলাই যেনেকৈ ফালি পেলোৱা যায় এটা ৰবাব টেঙা সাপোজ এটা কমলা যেটো হেৰি হ'ব সেই বস্তু এতিয়া পৃথিৱীৰ উপৰি ভাগত ঠিক আছে এই যেটো প্লেস অন আর্থ পৃথিৱীৰ উপৰি ভাগত প্লেসটো কেনেকৈ ডিটারমাইন আৰু নিৰ্ণয় কৰা হ'ব E4 ধৰা W4 E5 W5 তাৰ মানে E5 মানে কি হৈছে east to west তাৰ মতলব হৈছে হেতু গটিকে ইকুৱেটৰ সমানে পারপেন্ডিকুলার লাইন বিলাকো যথেষ্ট গুৰুত্বপূৰ্ণ যাক আমি মেৰিডিয়ান বুলি কওঁ আৰু হেতু কোৰপৰা কোলে যায় তেতিয়াহলে এফালেদি নৰ্থত আনফালেদি সাউথত ঠিক আছে ইন ইন্ডিয়া in olden days Ujjain was the place of reference মানে উজ্জয়িনী ঠাইখন প্ৰাচীন ভাৰতবৰ্ষত কেন্দ্ৰ কৰি হিসাব নিকাশ বিলাক কৰিছিলে এতিয়া but now for the whole world ঠিক আছে Greenwich is taken for reference Greenwich আগতে উজ্জয়িন UJJAI উজ্জয়িন ইন্ডিয়াত আগত উজ্জয়িনৰ ওপৰত ডিপেন্ড কৰি ক্যালকুলেশন ৰেফাৰেন্স হিচাপত লৈ গণনা কৰিছিলে এটাটো কেন্দ্ৰবিন্দু লাগিব আৰু বৰ্তমান in the world internationally Greenwich is taken as the place of reference for calculation in astronomy এতিয়া কি হল পৃথিৱীৰ উপৰি ভাগত এই ধৰা জায়গাটো এটো হল গ্ৰীনউইচ দেখোন ঠিক আছে এই দেশৰ পৰা বিষুৱ ৰেখা লৈ মানে যেটো ৰেখা আহিব suppose it is intersect in equator মেৰিডিয়ান ৰেখাডালে ইকুৱেটৰ 0 পইণ্টত কাটিছে ঠিক আছে আৰু আমাৰ এটা প্লেস সাপোজ ডি নহয় যেবা জি তাৰ মানে গোলাঘাট ঠাইটোত খন নিৰ্ণয় কৰিব লাগে তেতিয়া হলে এই গ্ৰীনিছৰ পৰা মেৰিডিয়ানৰ ওপৰত ভিত্তি কৰি বিষুৱ ৰেখা যেটো কাটিব আৰু এই ইয়াৰ পৰা মানে ওৰ পৰা একচলে যেটো ডিসটেন্স হ'ব লগ্নিটিউড আৰু এই ইয়াৰ যেটো ডিসটেন্স থাকিব হেতু হ'ব লেটিটিউড আকৌ মই এবাৰ ৰিপিট কৰিছো যে আৰ্থখন হৈ গল কি তেতিয়া হলে যে ইকুৱেটৰ লেভেলত অলপ উলোৱা
আৰু ইয়াৰ মাথা দুটা কিছু অলপ সুমুৱা প্ৰথম কথা কাল্পনিকভাৱে কোনেনো হিচাপ কৰিছে কাল্পনিকভাৱে পৃথিৱীখনৰ কেন্দ্ৰ সমানে সময় ফালি যোৱা ৰেখাডাল হৈ গ'ল ইকুৱেটৰ আৰু ইকুৱেটৰ বাকি যেটো তাৰ লগত ৰিলেটিভ আছে সাপোজ U1 to W2 that means ইকুৱেটৰ পৃথিৱীখনে তেতিয়ালে ইষ্ট টু ৱেষ্ট মুভিং আছে yes আৰু ইয়াৰ যেটো পারপেন্ডিকুলাৰ যেটো লাইন এটো হৈ গ'ল হৰাইজন্টাল লাইন এই পারপেন্ডিকুলার লাইন সব সার্কুলার সব সার্কুলার এফালে থাকিলে ইফালে থাকিব মানে এটো যেটো থাকিব পারপেন্ডিকুলার যিবিলাক লাইন থাকিব এটো কোৱা হয় মেৰিডিয়ান স্পেলিং টু মনত ৰাখিবা MERIDIAN মেৰিডিয়ান no only in English what call in Assamese I don't know মানে ধৰা হৈছে এটো পইণ্টত মেৰিডিয়ানত আছে গ্ৰীনিশৰ পৰা আমি এতিয়া আমাৰ ডি এটা প্লেস আমি ডিটারমাইন কৰিব লাগে এটো ডিটারমাইন কোড হ'ব এই মেৰিডিয়ানৰ পৰা বিষুৱৰেখালে যেটো ও পইণ্টত কাটিব আহি যত ইন্টারসেক্ট কৰিব তাৰ পৰা সমানে বিষুৱৰেখা যাব এতিয়া এইখিনি পা এইখিনিলে যেটো ডিসটেন্স হ'ব কোনটো নিৰ্ণয় কৰিব না দা প্লেস অফ ডি গটিকে এই ওৰ পৰা এক্সৰ যিখিনি মানে মেজাৰ মাপ ক্যালকুলেশন হেতু হ'ব লগ্নিটিউড আৰু তাৰ পৰা যদি খাৰাকে আমি যেটা ৰেখা ডি পজিশনলে টানিম হেতু হ'ব ল্যাটিটিউড আৰ্টখন যেহেতু রাউন্ড দ্যাট ইজ আমি তো পাইলো না যে 360 ডিগ্রি আছে গটিকে ইয়াত পৃথিৱীৰ উপৰি ভাগত কোনো এটা প্লেস নিৰ্ণয় কৰিবৰ কাৰণে লোকেট কৰিবৰ কাৰণে তা কিলোমিটাৰ হিচাপত নহয় তা ডিগ্ৰী হিচাপত কনসিডার কৰা হয় যেহেতু এই 360 ডিগ্ৰী যদি ফ্ল্যাট হল দিন যোৰহাটৰ পা আমাৰ ইয়াত ডিসটেন্সও হেতু আমাৰ যেটো যে 50 কিলোমিটাৰ হেতু ফ্ল্যাট হিচাপত আমি ক্যালকুলেশন হয় কিন্তু এস্ট্রোনমিক্যালি এই বস্তুটো আমাৰ ডিগ্ৰী ওয়াইজত হিচাপত কনসিডারড হ'ব লগ্নিটিউডস যেটো হ'ব তেতিয়ালে ইষ্ট টু ওয়েস্ট হ'ব আইদার ইষ্ট আইদার নর্থ ওয়েস্ট আৰু ল্যাটিটিউডস কি হ'ব তেতিয়ালে আইদার নর্থ অর আইদার সাউথ এতিয়া এটা কথা হল কি ইয়াত ঠিক আছে তেতিয়ালে এইটো কিমান পৰিলে 90 ডিগ্ৰী এইটো কিমান পৰিলে 90 ডিগ্ৰী নহয় জানো এফালৰ তেতিয়া 90 ডিগ্ৰী ইয়াৰ ফালৰ 90 ডিগ্ৰী টোটাল কিমান হৈ গ'ল 360 ডিগ্ৰী টোটাল হৈ গ'ল তেতিয়ালে 360 ডিগ্ৰী গটিকে এই ইয়াৰ যেটো মানে ইষ্ট সাইডত এটো যদি আমি এটা লোকেশন ক্যালকুলেশন কৰিম তেতিয়ালে কি হ'ব ইয়াকে কেন্দ্ৰিত কৰি বিষুৱৰেখাৰ মেৰিডিয়ানৰ লগত যেটো ইন্টারসেক্টিং পয়েন্ট হেতুৰ পৰা তেতিয়ালে এটা পোস্টৰ ল্যাটিটিউড হিসাব কৰিবলৈ তেতিয়া 90 ডিগ্ৰী আগত নাযাব আৰু এফালো 90 ডিগ্ৰী হিচাপত নাযাব আৰু এফালো নাযাব আৰু সেফালো নাযাব আৰু এটা কথা হল কি যে নর্থৰ পোলটো যেটো আছে নহয় মানে এটো বহুত হট গৰম ইয়াত মানুহ নাথাকে জানে এটো কথা ডোন্ট নো নাজানে আৰু সাউথৰ পোলটো এই সাইডতো মানুহ নাথাকে 66 ডিগ্ৰী আগত কেলে বহুত ঠাণ্ডা আৰু এটো ম্যাগনেটিক পোল উৎকট গৰম তেতিয়া হলে আমি বুজি পালো এতিয়া ধৰি লৈছো আমি গোলাঘাট যদি আমি এটলাসত চাও গোলাঘাট হেনা যদি আমি এটলাসত চাও তাত লিখা আছে যে গোলাঘাট আছে 93 ডিগ্ৰী 59 ইষ্ট আৰু 26 ডিগ্ৰী 30 হৈছে নর্থ গোলাঘাট পৃথিৱীৰ
তাৰ মানে কি বুজা যাব যে ইষ্টৰ পৰা গ্ৰীনিছৰৰ যেটো কানেকশন হৈ গল এই গোলাঘাট আছে 93 ডিগ্ৰী 59 মিনিট ইষ্টত আছে আৰু 26 ডিগ্ৰী মানে ইয়াত এৰিয়াত আছে 90 ডিগ্ৰী হবলে হলেটো ইয়াত আহি পাই যাবহি है ना 90 ডিগ্ৰী পাবলে হলে है ना গটিকে তাৰ মানে কি বুজাব যে আমাৰ যেটো স্থান ইষ্ট সাইডত আছে ইষ্টাৰ্ণ কান্ট্ৰি পূবীয় দেশ আৰু হেতু কোন সাইডে আছে তেতিয়ালে নৰ্থৰ ফালে আছে বাকিবোৰ ঠাই দেশত পশ্চিমত থাকিব পাৰে হেতু কথা নাই সাউথত থাকিব পাৰে হেতু কথা নাই গোলাঘাট হেতু এটলাসত যেতিয়া চোৱা যায় তেতিয়া আছে 59 ডিগ্ৰী 93 ডিগ্ৰী 59 ইষ্ট আছে আৰু 26 ডিগ্ৰী ইষ্ট আছে নৰ্থত হেতু বুজা যাব মানে এটু যেটো বুজা যাব যে গ্ৰীনিছৰ পৰা এই ইয়াৰ পৰা যেটো ক্যালকুলেশন হয় ইয়াৰ পৰা সাপোজ এই যে জায়গাটো পালো যেনিবা আমি যি জায়গাটো পালো গ্ৰীনিছৰ পৰা উত্তৰে 26 ডিগ্ৰী টিছত আছে আৰু পূবত 93 ডিগ্ৰী 59 হেতু হল মানে সেই জায়গাটো পৃথিৱীৰ উপৰিভাগৰ সেই জায়গাটোত ইন্টাৰসেক্ট মানে যত মেৰিডিয়ান আৰু ইকুৱেটৰ লেভেলত যেটো জায়গাত কাটিছে গ্ৰীনিছৰ পৰা যেটো ডিসটেন্স ইন্টাৰনেশনালি কনসিডাৰ কৰা হৈছে হেতু হল ইমান ডিগ্ৰীত গোলাঘাট পৰি আছে গটিকে ইন্টাৰেস্টিং কথা আৰু এনেবিলাক বহুত আমোদজনক है ना প্লেজেন্ট এন্ড সারপ্রাইজিং ফ্যাক্ট আছে যিবোৰ প্ৰতিজন সাইন্টিফিক এস্ট্ৰোলজাৰে জনাটো জৰুৰী আৰু সেই হিচাপত যেনেকে আমি ইয়াত দৰকাৰী আমাৰ ইকুৱেটৰ পালো আমি মেৰিডিয়ান পালো নৰ্থ পোল পালো সাউথ পোল পালো এই কথাবিলাক জানিব লাগিব প্ৰতিজন এস্ট্ৰোলজাৰে